ফ্ৰেণ্ডছ, আমি আজি বালিঘাট RK ডিজিটেল ষ্টুডিঅ'ত ৰেকৰ্ডিং ষ্টুডিঅ'ত নতুন এটা গান আহি আছে। খুব ধুনীয়া গান, আদিবাসী চং হয়। গানটো মিউজিক মই কৰিছোঁ, ইফালে মোৰ ভাইটি ৰবিনে গানটো গাইছে, এজন ৰবিন চিনাকি কৰাই দিছোঁ। আৰু গানটোৰ লগত জড়িত আছে মোৰ ভাইটি বসন্ত। নমস্কাৰ কৰি দিয়া, হাই হেল্ল' কৰি দিয়া। নমস্কাৰ। বসন্ত খুব ধুনীয়া গীত গায়। আমি আছোঁ এতিয়া RK ডিজিটেল ষ্টুডিঅ'ত বালিঘাট, ঠিকনা হ'ল বালিঘাট। আশা কৰিছোঁ গানটো আপোনালোকে শুনিব। অলপ সময় পাছতে গানটো ডাবিং হ'ব, ৰবিনে গাব, সংগীত মই কৰি দিছোঁ। আৰু এদিন দুদিনৰ পাছতে গানটো ৰিলিজ হ'ব। লগতে গানটো ভিডিঅ' আমি আপোনালোকলৈ আগবঢ়াই দিম। আপোনালোকে চাই থাকিব আৰু ইউটিউব চেনেলটোক মৰম জনাব, মৰম দিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু সকলোৱে আশীৰ্বাদ কৰিব। আমাৰ আটাইকেইজন শিল্পীক আশীৰ্বাদ কৰিব। আৰু এজন আছে এইজন আমাৰ জ্যোতিষ আহি পাইছেহি। এই গানৰ লগত জড়িত ব্যক্তি জ্যোতিষ কৃষ্ণ। তাৰপিছত আৰু কোনোবা মেইন মানুহজন অহা নাই। আমাৰ RK ডিজিটেলৰ স্বত্বাধিকাৰী তথা বিশিষ্ট ৰেকৰ্ডিষ্ট ৰাজউত্তম বৰাধা আহিব। আমি মৰমতে তেওঁক কানাইদা বুলি কওঁ। তেওঁ আহিব এতিয়া অলপ দেৰি পাছত। এইটো ষ্টুডিঅ' খুব ধুনীয়া ষ্টুডিঅ'। আপোনালোকৰ কিবা কাম থাকিলে আহিব। আমি প্ৰায়বিলাক কাম ইয়াতে কৰোঁ। ৰেকৰ্ডিং, মিক্সিং, মাষ্টাৰিং চব হয় ইয়াতে। আৰু নালাগে চিনেমা কামো কৰা হয় ইয়াতে আমি কামবিলাক কৰি থাকোঁ। খুব ধুনীয়া ষ্টুডিঅ'টো দেখাই দিছোঁ। খুব ধুনীয়া। ধন্যবাদ জনাইছোঁ। তাকে শুভৰাত্ৰি, জয় অসম, জয় হিন্দ।